মই নাজানো বিক্ৰম দৈমাৰী কোন দিনাৰ পৰা সমাজৰ কাম কৰিছে 2006 চনৰ পৰা তাৰ আগতো আছিল কিন্তু 2006 চনৰ পৰা স্কুল প্ৰভিন্সিয়ালাইজ হ'ব লাগে শিক্ষক নিযুক্তি হ'ব লাগে কিতাপ পত্ৰ সময়মতে পাব লাগে টেক্সট বুক আমাৰ ইৰৰ ফ্ৰী টেক্সট বুক হ'ব লাগে স্কুল নিৰ্মাণ হ'ব লাগে এইবিলাক লৈ পেলাই মই হাইছ আন্দোলন কৰিছোঁ আৰু সেই আন্দোলন কৰি কৰি গোটেই সমস্যাটো বুজি মই আহি চৰকাৰত আজি বহি বহুতখিনি সমস্যা সমাধান কৰিলোঁ কিছুমান সমস্যা আছে এইটো আমাৰ লেভেলত সমাধান নহয় যদি পোষ্ট ক্ৰিয়েট কৰিব লগা হয় স্কুল প্ৰভিন্সিয়ালাইজেশ্যন কৰিব লগা হয় এইটো ষ্টেট গভৰ্ণমেণ্টে কৰিব লাগিব কাৰণ আমাৰ ফাইনেন্সিয়েল পাৱাৰটো আমাৰ হাতত নাই তো সেইকাৰণে ষ্টেট গভৰ্ণমেণ্টৰ ফাইনেন্সিয়েল অৱস্থাটো চাই পেলাই ষ্টেট গভৰ্ণমেণ্টে সিদ্ধান্ত ল'ব কিন্তু 2020 চনত এইটো BPF কৰা নাই আমি কৰিছোঁ 2020 চনত যেটো চুক্তি হৈছে তাত 6.3 বুলি এটা ক্লজ আমি আনিছোঁ আজি ভোটৰ কাৰণে BPF বিক্ৰম দৈমাৰীয়ে 10টা মিছা কথা কৈ মানুহক বিপথে পৰিচালনা কৰিব পাৰে মোৰ ইমান হিম্মত নাই বড়কে হোক অনাবড়কে হোক কোনো এটা জাতি জনগোষ্ঠী মানৱ জাতিটোক মিছা কথা ক'ব পৰা মোৰ হিম্মত নাই আৰু মই এইটো কোনোদিন সাহস নকৰোঁ আৰু মোৰ এইটো ধৰ্মটো নকৰোঁ তো এই কাৰণে বিক্ৰম দৈমাৰীৰ হাতে যিবিলাক কথা কৈছে এইটো বেছলেছ কথা তেনেকা কোনো কথা নাই আমি প্ৰভিন্সিয়ালাইজেশ্যনৰ কাৰণে লাগি আছোঁ অলৰেডি বড়ো মিডিয়ামৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা তেখেতসকলেও ছাৰ্ভে কৰিছে চাইছে 2017 যেটো প্ৰভিন্সিয়ালাইজ একমতে কিমান স্কুল কলেজ আমাৰ হ'ব পাৰে আৰু হ'ব নোৱাৰে ইয়াত ম্যাক্সিমাম কিমান ৰিলেক্সেশ্যন অসম চৰকাৰে দিব পাৰে এই কথাবিলাক আলোচনা কৰি থকা হৈছে সঘনে চুক্তি হোৱাৰ পিছত চুক্তি ৰূপায়ণৰ নামত ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আলোচনা হৈছে আৰু প্ৰত্যেকবাৰ আলোচনাতে এই কথাই জাগা পাইছে এই কাৰণে মই আশাবাদী যিখিনি স্কুল প্ৰভিন্সিয়ালাইজ হ'ব লাগে নিট বেছ আমাৰ পাব্লিকে নিৰ্মাণ কৰা স্কুলবিলাক কম সময়ৰ ভিতৰতে প্ৰভিন্সিয়ালাইজ হ'ব হেতু লৈ পেলাই তেখেতসকলেতো বহুত নাটক কৰিলে 99ৰ মাষ্টৰবিলাকৰ পৰা ঘনে ঘনে পইচা ল'লে কোনবাই চাকৰিটো নিদিলে আমিহে দিলোঁ 1999 BTC হৈছে 2003 পৰা 2020 লৈকে চৰকাৰ কৰিছে তেখেতসকলে কিয় 99ৰ মাষ্টৰবিলাকৰ চাকৰিটো নিদিলে প্ৰশ্নটোৰ উত্তৰটো দিয়কচোন কিয় নিদিলে এইখিনি বস্তুটো দিয়ক 6 মান টেট বুলি আছিলে তেখেতসকলক কন্ট্ৰেকচুৱেল দি গ'ল কিয় ৰেগুলাৰ নকৰিলে আমি ৰেগুলাৰ কৰি আছোঁ এতিয়া প্ৰশ্নৰ উত্তৰটো দিয়ক কিয় ৰেগুলাৰ নকৰিলে মাষ্টৰ এপইণ্টমেণ্টটো দিছে কিয় ৰেগুলাৰ নকৰিলে আজি বিভিন্ন এনেকা এডুকেশ্যনৰ সমস্যা আছে তেখেতসকলক আমিহে সুধিব লাগে কিয় নকৰিলে 17 বছৰ আজি যে আমি কৰিছোঁ কিয় তেখেতসকলে নকৰিলে এই কথাবিলাক আমিহে সুধিব লাগে আজি মাৰ্টিয়াৰসকলৰ 2300 মাৰ্টিয়াৰ এপছু BLTৰ তেখেতসকলে পইচা দি নগ'ল 17 বছৰত মাত্ৰ 300 জনক দিলে 17 বছৰত মাত্ৰ 300 জন কিয় দি নগ'ল প্ৰত্যেক বছৰেটো পইচা আহিলে 500 কোটি 600 কোটি পইচা আহি আছিলে কিয় নিদিলে তেখেতসকলৰ দায়িত্ব নাছিলে নেকি বহুত প্ৰশ্ন আমাৰহে কৰিব লাগে তেখেতসকলক আমি তেখেতসকলে প্ৰশ্ন কৰাৰ আগতে বহুত কাম অলৰেডি কৰি থৈছোঁ স্যাৰ তেখেতে